আমাজানে কান্দিছে কথা মৃদুস্মিতা শইকীয়া পাঠ মাধুৰ্য বৰা আইৰ গাত আচুৰ এটা লাগিলেই বুকু কপা মনটো এই বিপদতো বৰকৈ কঁপিছে আমাৰ এক COVID-19 সমীহেৰে চলে বহু পলমকে আনৰ বতাহছে সামৰি ললে সেইবাবে পূবৰ আমাজন দিহিং পাতকাই জীৱৰ বিচিত্ৰতাৰে পূৰ্বাঞ্চল খুৱাই পক্ষীৰ কলৰৱ নিচুক নিৰাগ জেনাই অৰণ্যৰ সেউজীয়া তুষাৰৰ প্ৰমোদ বিহাৰ ৰূপে গুণে বিভূষিতা সেই পাতকাই দিহিং যুধিষ্ঠিৰৰ পনত যেন আজি বন্দী জাগ্ৰখিনি মন্থনা পৃষ্ঠ বিবস্তৰ প্ৰেক্ষাত দুচকুত লুনিয়া পানী বুজিলো কলাহীৰা উন্নতিৰ কোনো এটা পাঠ চোৱাচোন ভাৱনাৰ দুৱাৰত এবাৰ টুকুৰিয়াই আইৰ কেৰুজোৰচোন বৰ মূল্যৱান দিবা নেকি বিনিময়ত আইকো বলিদান নীৰৱে বৈ যোৱা পূব আমাজনৰ দুখৰ নদীয়ে কঢ়িয়াইছে বননিৰ বুকুৰ চিঞৰ মাথো চিঞৰ ধ্বংস কৰি তিনিওতৰো হস্তে পক্ষী আদি যুৱকুল নিৰ্মিত হ'ব জানো সপোনৰ বিলাস ভৱন